নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে ভলু ব্লগ। আজি মোৰ ভিডিঅ' আহি আছে, সকলোৱে চাব, ভাল পালে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব। আপোনালোকৰ মৰমে মোক পাগল কৰি দিব। Thank you. আমি খৰি বিচাৰিবলৈ আহিলো আৰু খৰি বিচাৰিবলৈ লওঁতে ভাল বস্তু এটা দেখিলো। দেখুৱাই দিয়ক কেমেৰামেন। এজোপা কিমান ধুনীয়া বগৰী, একদম পুৰা লাল লাল হৈছে। বগৰী খাম আমি, তাৰপিছত ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। পাত খৰি আমি বিচাৰি নাই পোৱা, বাঁহ খৰিকে এইবোৰ জেওৰাকে লৈ যাম বুলি ভাবিছো। উঠা চব উঠা, গোটেইখিনি গোটেই জেওৰাখন ইয়াৰ পাতালৈকে একেবাৰে হেৰি কৰ, ভাঙি ঠান বান কৰি দে। কোনোবাই কিবা ক'লে মোৰ কথা কবি, শুনিছ নাই? অঁ, চব লাগি আছে। এইটো আমাৰ লাষ্ট কৰ অকণমান, গোলে না দেই। শাক কাটি আছো, দেখুৱাই দিছো কিছুমান দৃশ্য। এয়া বিলাহী, এইফালে আলু গুচাই আছে, আৰু লগত গাহৰি আৰু লাই শাক আছে। এইবোৰ অলপ দেখুৱাই দিবলৈ চেষ্টা কৰিছো। এইকেইটা আমি পোৱালিকেইটাৰ লগতে খাইছো ভোজ। আৰু এইফালে আমাৰ বক্স ফিটিং হৈ আছে, বক্স বজিব অলপ দেৰি পিছত দেখুৱাই আছো।